উঠি অহা ল'ৰা যুৱ নেতাৰ নামত দম্ভালি মাৰি যি টি সমালোচনা কৰা যুৱ নেতাজনক ভিক্টৰ দাসে ফোন যোগে ভালকৈ ধমক দিলে আৰু ধমক দি ক'লে যে তই জুবিনক চিনি নাপায় বুলি কৈছা, ৰাজীৱ খদিয়াৰ গান এটা গাই শুনোৱাচোন বুলি কোৱাত একোই ক'ব নোৱাৰিলে। হয়, উঠি অহা ল'ৰা মিছাতে যুৱ নেতাৰ নাম লৈ বাপেকৰ সমবয়সীয়াল ব্যক্তিক বিভিন্ন কটু সমালোচনা কৰাৰ বাবে ভিক্টৰ দাসৰ সহ্য নহ'ল আৰু ফোন যোগে ধমক দি ক'লে, শুনকচোন কি ক'লে। 21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাওঁ, 100% চিনি নাপাওঁ ন? নাপাওঁ। তই ৰাজীৱ খদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ, তই এই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? আৰু তোৰ দেউতাৰ বয়সৰ এইটো মানে জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো। যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ, তই এইটো একচেপ্ট কৰ নাই, তই বেয়া কৈছ বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড, যোনটো এটিটিউডটো চেঞ্জ কৰিবি। তোৰ এইটোৱে শুন, তোক মই কি কৈ আছো শুনা, তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। 21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাওঁ, 100% চিনি নাপাওঁ ন? নাপাওঁ। তই ৰাজীৱ খদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ, তই এই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? আৰু তোৰ দেউতাৰ বয়সৰ এইটো মানে জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো। যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ, তই এইটো একচেপ্ট কৰ নাই, তই বেয়া কৈছ বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড, যোনটো এটিটিউডটো চেঞ্জ কৰিবি। তোৰ এইটোৱে শুন, তোক মই কি কৈ আছো শুনা, তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। এইখিনিয়ে কওঁ যে প্ৰকৃততে জুবিন গাৰ্গৰ এই বিতৰ্কৰ মন্তব্যৰ বাবেহে ৰাজীৱ খদিয়া যে এজন গণশিল্পী গোটেই অসমবাসী ৰাইজে জানিলে, তেওঁক চিনি পাবলৈ ধৰিলে আৰু তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁক এজন গণশিল্পী হিচাপে সন্মান জনাইছে, ময়ো জনাৰ পিছত সন্মান জনাইছোঁ। যদি জুবিন গাৰ্গে এই মন্তব্যটো নিদিলে হয়, ৰাজীৱ খদিয়াৰ মৃত্যুৰ নিউজটো নিউজ হৈয়ে থাকিল হয়। গতিকে কথা এষাৰ আছে নহয়, যি হয় ভালৰ বাবেই হয়।